Hi friends, welcome to my new channel. এইটো মোৰ প্ৰথম ব্লগ। ভাবি আছিলোঁ বহুত দিনৰ পৰা ইউটিউব কৰিম কৰা হোৱা নাছিল। আজি ফাইনেলি চেনেলটো খুলিলোঁ। বেলেগ একো নাই, এনে ব্লগ বনাম। কেতিয়াবা হয়তো কমেডি ভিডিঅ' আহিব, আপোনালোকে চাব। আৰু আজি বেলেগ কাম নাই, লাইনৰ বিল দিব যাওঁ, বোলো আপোনালোককো দেখাওঁ। যিহেতু এইটো মোৰ প্ৰথম ব্লগ আৰম্ভ কৰিছোঁ, বলক দি আহোঁ, আপোনালোকেও চাওক। যাব ওলালোঁ লাইনৰ বিল দিবক লাগে। চেনি চম্পাখন লৈ যাওঁ মই। অৱস্থা চাওকচোন, ৰাস্তাত ধূলিৰ কি অৱস্থা কৰিছে। ইমান চাফা কৰিম আৰু এই অৱস্থা, আৰু গাড়ীৰ এই অৱস্থা, লেতেৰা গোটেই ৰাস্তাত ধূলি। এইখন এতিয়া চাফা কৰি কিনে আকৌ যাব লাগিব। মানে দিনটো যায় আৰু এখন চাফা কৰি থাকোঁতে। কি হ'ব আৰু জীৱনত জ্বালা এইয়ে আৰু। এই গাড়ী নহ'লেও নহয়, গাড়ী থাকিলেও চাফা কৰি তত নাপাওঁ। এই অৱস্থা গাড়ীৰ। অলপ আগতে চাফা কৰিলোঁ, কিন্তু নাই, ৰাস্তা দি গাড়ী যোৱাৰ লগে লগে ধূলি, গোটেই গাড়ীখন চেচ। আকৌ এতিয়া চাফা কৰিম, কৰি উঠি কিনে যাওঁ আৰু। বোলক ৰাস্তাত লগ পাই আছোঁ। ফ্ৰেণ্ডছ, লাইটৰ বিল দিব আছিলোঁ। মোৰ চেনি চম্পাখন পগলা হৈছে। ঘৰৰ পৰা ওলাওঁতে সেই পানীত পৰা মানুহ নিচিনাকৈ এই তেলৰ কটাই ধপধপি আছিল। অলপ দূৰ অহাৰ লগে লগে তেলৰ কটাই বাহ 4ডাল 5ডাল দেখালা, তাৰপাছত বন্ধ হ'ল। তাত আকৌ ষ্টাৰ্ট যদি কৰোঁ, আকৌ 3ডাল 4ডাল দেখাব, আকৌ বুঢ়া মানুহ দাঁতলৰ আদি কবি থাকিব। বুজি পোৱা নাই তাৰমানে কি হ'ব। এই আপোনালোকে চাওকচোন, আপোনালোকে চাব হা, এই তেলৰ কটা দেখাম চাব। এইবাৰ আকৌ 3ডাল দেখাইছে, তাৰমানে নাই সিহঁতৰ কি হৈছে এইগিলাখানৰ। বেয়া হৈছে, তাক পেলাই দিব লাগিব এখন, অৱস্থাই নাই। ষ্টাৰ্ট দিয়াৰ লগে লগে আটা ভৰিব, তাৰ পিছ মুহূৰ্ততে আকৌ যাব। এই 3ডাল দেখছি নহয়। এই লাইনৰ অফিচ পালোঁ আৰু, এইটো লাইনৰ অফিচ। তাকে ক'বাক লাগি অলপ ইফালে আহিলোঁ। সেনে প্ৰথম ব্লগ বনাই আছোঁ না, লাজ লাগে মানুহৰ লগত যাবাক লাগে। তাকে চাওঁ বাৰু, যদি কোনো মানুহে লাইটৰ অফিচৰ ভিডিঅ'টো বনাই দিম, মই দেখাম আৰু লাইটৰ বিল দিব যাওঁ। কিন্তু এনেকৈ লাজ লাগে দেখোন, কিবা গম নাপাওঁ। দিয়ক বলক যাওঁ, লাইনৰ বিলটো দি থৈ আহোঁ। দিলোঁ দিয়ক লাইনৰ বিল। ভিতৰত মানুহ আছে, ভিডিঅ' বনোৱা নাই আৰু। এইটো লাইনৰ অফিচটো। বলক বাটত লগ পাই আছোঁ। ফ্ৰেণ্ডছ, লাহে লাহে দেখাম বাৰু। এতিয়া প্ৰথম লাজ লাগে ভিতৰত যাবাক লাগে, ভিতৰত এনেকৈ হেৰি কৰিব নোৱাৰিলোঁ। তথাপিতো এটা সৰুকৈ ক্লিপ এটা দেখালোঁ বাৰু অফিচটোৰ। নেক্সট টাইম আহিলে ভালকৈ দেখাম। মানে এই ভিতৰত মানুহ আছে লাইটৰ বিল দিব যাওঁ, তাতে লাজ লাগে দেখোন। যদি মানুহে সোধে চেনেলৰ নাম কি, বৰ্তমানক লাগে চেনেলটোৱে খোলা নাই, ব্লগটোৱে বনাই আছোঁ। মানে ট্ৰাই কৰি আছোঁ, যদি আৰু ব্লগটো বনাব পাৰোঁ সম্পূৰ্ণকৈ, তেতিয়াহ'লে ধৰক আপলোড দিম আৰু। প্ৰথমে চাই আছোঁ কি হয় কি নহয়। যদি আৰু অলপ লাজ লাগে না প্ৰথম চাই লওঁ চবতো কি হয়। বোলক ৰাস্তাত যাওঁতে অলপ দেখাওঁ আপোনাৰ ৰাস্তাটো, আৰু মোৰ চেনি চম্পাখনো দেখাওঁ, ৰহতলৈ যোৱাখন গেছিয়েতো গোটাই। এতিয়া আকৌ তেল 4ডাল দেখাইছে, তাকেতো কিবা হৈছে চাওঁ ৰ'ব। বলক যাই থাকোঁ। সেই 8ডাল চাওকচোন, এইবাৰ আকৌ 2ডাল ধৰিবই পৰা নাই কি হৈছে এখানৰ। গেছি দেখ আৰু মোৰ এখন, চাওঁ কি হয়। লাইনৰ বিল দি জাষ্ট ঘৰ পালোঁ আহি। চেনি চম্পাক থলোঁ ধুনীয়াকৈ, তাক থৈ দিছোঁ। মই তই থাক, তোৰ কলজা চলজাটো গোটাই গেছিয়ে, সেইখিনি ঠিক কৰিব লাগিব। মানে গাড়ীখনৰ ব্লকৰ প্ৰব্লেম হৈছে, আৰু সেইকাৰণে তাক ধুনীয়াকৈ থৈ দিছোঁ। মই তই থাক, টেনশ্যন নোলোৱাকৈ বহি থাক তই, কাৰণ তই বেছি টেনশ্যন লৈ থাকিলে তই আকৌ এই পানীত উপঙি থকা মানুহৰ নিচিনাই কক বকাই থাকিবি। তেল ভৰাই তাত নাপোৱা হৈছোঁ। কিমান ভৰাম আৰু, খায়ো খাই দে আৰু। সেই ৰাতি গধূলি যেনেকৈ সেই গেলা খোৱা মানুহ ধুনীয়া গেলা মাহ আহি কিনে খোজ কাঢ়িব নোৱাৰে, আমাৰ সেই একে তেল খাব, ধুনীয়াকৈ খাব। তাক আজি যদি ভৰাওঁ, কালিক লাগি সি নোহোৱা হৈ যাব। মানে ব্লকৰ প্ৰব্লেম হৈছে, সেইকাৰণে তাক তাৰমানে আৰু মই থাক তই, তাক ভাল কৰি ইমান এটা লাভ নাই। বোলো কিবাকৈ হ'লে পকেটত টকা ৰাখিলে তোক ঘূৰি লৈ ফুৰিম, কাৰোবাক গেলি তেল ভৰাই যাই থাকিম। সেয়ে আৰু ব্লগ ভাল কৰি কিনে গাড়ী চলোৱা, তাৰপাছত আকৌ কেইদিনমান পাছত প্ৰব্লেম হ'বই। হোৱাটোতো ফিক্সেই, কাৰণ প্ৰব্লেম হ'বই, জানা শুনা কথা। কাৰণ একবাৰ যদি কিবা কাৰণত মেকানিকৰ হাতত পৰিছে, সেইটো যাবই। আৰু মেকানিকৰ গাত দোষো দি লাভ নাই, কাৰণ গাড়ীখন চলিলোঁ আজি 5 বছৰে হ'ল। হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰতে লৈছিলোঁ গাড়ীখন, আৰু সেইবাবে আজি ইমান দিন চলিল, লগ দিলে। স্কুটিৰ ইমান দিন চলা মানে হ'ব দে। আৰু জানেই নহয়, চেংৰা চলি চলাওঁ, কমকৈ চলোৱা যায় না তাক। সেইকাৰণে তাক ধুনীয়াকৈ চলাই কিনে মই আজি থাক ধুনীয়াকৈ। তাৰপাছত অলপ দেৰিকৈ তাক গা ধুৱাম চেনি চম্পাক। গাটো ধুই লওঁ, কি হয় কি নহয়।
অলপ চাফ চিকুণ কৰি কিনে তাক ধুনীয়াকৈ থৈ দিওঁ, কালিমানক লাগি চাওঁ। যদি আৰু এনেকৈ প্ৰব্লেম হৈ থাকে তেল গেৰেজত নিম, আৰু যদি নহয় তেতিয়া থাকিব এনেকৈ কেইদিনমান। চেনি চম্পা গাটো ধুই দিওঁ ৰ'ব, এই লেতেৰা হৈ আছে নাই বহুত, তাক হেৰি কৰি কিনে বৰ অশান্তি। তাক ধুনীয়াকৈ গা চা ধুই দিওঁ, দি কিনে চাওঁ কি হয়, ভালে থাকে নে বেয়াই থাকে। গা চা ধুই লওঁ ৰ'ব, লেতেৰা হৈছে তাক গেছে থাক আৰু এখন গেলে আৰু। চেনি চম্পাক ধুৱাক লাগি এই পাইপ দাওঁ নে ৰ'ব, পাইপ ডাল এনেকৈ কোনে ধুইছে, ময়ে ধুইছিলোঁ তাক। এই আৰু এখন আছে নহয় মহাকাল, সেই মহাকালক গা ধুৱাব যাই কিনে এই অৱস্থা কৰিছোঁ। সেইনে গাটো ধুই কিনে ফটককৈ থ'ব লাগে, সেইকাৰণে আৰু এইগিলাখান এই সোপা এতিয়া ক'ত কেনেকৈ মেৰাই থৈছিলোঁ মই নিজে গম পোৱা নাই ৰ'ব। ওলাই লওঁ ৰ'ব, তাৰপিছত তাতে লগ পাই আছোঁ থ'ব যোৱা জেগাত। এইয়া চেনি চম্পাক গাটো ধুই দিওঁ ৰ'ব। বা পানী মাৰিলে জিলকি উঠছি, ধুনীয়া লেতেৰা বাপৰে বাপ। দে থুৱে দিওঁ, যি হ'ব দেখা যাব। এনেওতো পানীত পৰা মানুহৰ নিচিনা কক বকাই থাকে, দিছিয়েতো যি কৰিব লাগে। দে গাটো ধুই লওঁ ৰ'ব, তাৰপিছত লগ পাই আছোঁ। গা চা ধুই লগ পাই আছোঁ ৰ'ব। চেনি চম্পা গা চা ধুলোঁ, ভাত পানী খাই এতিয়া ওলাই আহিছোঁ। কাম এটা আছে, সেই কামটো কৰোঁ। এতিয়া আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ। যদি ভিডিঅ'টো চাই ভাল পালাক, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। লগ পাম তাক পাছত আকৌ বেলেগ এটা ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।